হাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মহাশিৱৰাত্ৰি হয়, তো সেইকাৰণে গা পা ধুই মুখ গা ধুই ৰেডি হৈছোঁ মন্দিৰত যাবলৈ। এতিয়া ৰুমতে ধূপ চাকি জ্বলাই তাৰপিছত মগু দালি খিচিৰি বনালোঁ। ৰাতিপুৱাৰ পৰা লঘোণ দি আছিলোঁ, এক্সামো আছিলে, তো সেইকাৰণে এক্সাম দি কৰি আমি এতিয়া মন্দিৰত যাম। মোৰ ৰুমমেট আৰু লগৰ এয়া আমাৰ পি জি পূজা হৈ আছে। এয়া আমাৰ পি জি মালিক আণ্টি এয়া শিৱলিংগ পূজা কৰি আছে। আমি মন্দিৰ আহি পাই সকলোৱে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিলে নিজৰ জীৱন ভালে কুশলে যায় তাই কামনা কৰিলে আৰু মোকো আশীৰ্বাদ কৰিব। আমি এতিয়া মন্দিৰ যাবৰ কাৰণে ওলাই গৈ আছোঁ। এয়া আমাৰ ওচৰৰে পি জি ওচৰৰে মন্দিৰ হয়। মন্দিৰৰ ইয়াতে বহুত মানুহ আহি আছে। আমি এক্সাম আছে